মহানগৰী। যোৱাকালি ৰাতিৰ কথা। জনশূন্য ৰাজপথত লোডশ্বেডিঙৰ চুম্বন। শূন্যতাৰ শেষত ফাঁহি হোৱা এখনি অচিনাকি মুখ দেখি ৰৈ গৈছিলো মই চানমাৰী ফ্লাইঅভাৰৰ ওচৰত। নিয়ন লাইটৰ পোহৰত জিলিকি উঠা আপোনাৰ হেঙুলীয়া চুলিখিনিয়ে যেন ৰিঙিয়াই ৰিঙিয়াই মোকেই মাতিছিলে। মৃদু সমীৰণ জাকেও কপাইছিল আপোনাৰ চুলিটা। সপোন স্থগিত আপোনাৰ দেশত অকলশৰে এয়া মই আৰু মোৰ চাহ। যোৱাকালি ৰাতিৰ মতলীয়া বৰষুণ জাকে ধুৱাই নিছে নিদ্ৰাহীনভাৱে মোৰ টোপনি। মাতাল নগৰীৰ নায়িকা আপুনি, মন দাপোনৰ ভগ্ন ছায়াটো আপোনাৰেই ছবি। যোৱাকালি ফুলাম চাতিয়াৰত লুকুৱাই ৰখা আপোনাৰ মুখনি চাবলৈ বৰ মন গৈছিল জানে, কিন্তু কি কৰিব। বৰষুণৰ পানীয়ে জীপাল কৰা ৰাজপথত বিনিদ্ৰ প্ৰহৰী মাতাল হৈ আছিল। আৰু আপোনাৰ ছায়াত মাতাল হৈ ৰৈছিলো মই। হাঁহিৰ চকুপানী নিগৰিছিল। এনে লাগিছিল যেন প্ৰেমৰ বন্ধনত বন্দী আমি। কাইলৈ আপোনাৰ সৈতে পৰিচয় হ'ম। আপুনি কিন্তু গুচি নাযাব দেই, কিয়নো আপোনাক বিচাৰি যাবলৈ মোৰ হাতত নাই আপোনাৰ সঠিক ঠিকনা। কাইলৈ আপোনাৰ চুলিখিনি চুম, জুখি চাম দীঘল হয়নে সিমান, প্ৰেমৰ বাবে প্ৰয়োজন হয় যিমান। কাইলৈ মহানগৰীৰ আটাইতকৈ জীৰ্ণ চিটিবাছখনত উঠি ঘূৰি ফুৰিম দিয়ক। আপুনিতো জানেই এই দুখীয়াৰ প্ৰেমৰ জীৰ্ণতাৰ স্বাদ। ভাল লাগিব কাইলৈ। চিটিবাছত 20 টকা দি দুয়ো ঘূৰিম, আইচক্ৰীম খাম। নে আপুনি ভাল পায় KFCৰ চিকেন বাৰ্গাৰ, চিকেন ৰোল নে ম'মো? কাইলৈ সুধি ল'ম দিয়ক। কাইলৈ কিন্তু আপুনি চিলিটাৰী ষ্ট্ৰেইট কৰি নাহিব। ভাল লাগে আপোনাৰ ঢৌ খেলা চুলিখিনি। কাইলৈ মই আপোনাক তুমি বুলি মাতিম। চাই ৰম আপোনাৰ চকু জুৰিলৈ, তোমাৰ চকু জুৰিলৈ। তোমাৰ প্ৰেমত কালি পাগল হওঁ। আৰু তুমি? ঠিক আছে, তেনেহলে আজিলৈ গুড নাইট। কাইলৈ লগ পাম। আজি য'ত দেখিছিলো তাতেই লগ পাম তোমাক। কাইলৈ কিন্তু তুমি নহাকৈ নাথাকিবা, কিয়নো তোমাক বিচাৰিবলৈ মোৰ ওচৰত তোমাৰ ঠিকনা নাই। ৰৈ থাকিম মই তোমাক সেই একেটা ৰাজপথৰ এটা নিয়ন লাইটৰ তলত। প্ৰেমৰ পৃষ্ঠপোষক ৰৈ থাকিম মই।